চ' এইটো এটা স্কেম হয়। চ' কিছুমান তেল ডিপুত দেখাই পাব আপোনালোকে। পুৰণা হেলমেটটো কি হ'ল আপোনাৰ? যাৰ কিনিব অকাত নাই সি চুৰ কৰি লৈ লাল চাহ আৰু গজা যিয়ে নহওক চিনিও নিদিওঁ নিমখ খাব লাগে। চ' গাইজ নতুন গ্লাভছ এযোৰ লৈছিলোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব গ্লাভছযোৰ। আজি ফাৰ্ষ্ট গ্লাভছযোৰ ট্ৰাই কৰিব লৈছোঁ আৰু বহুত দিনৰ পিছত আপোনালোকৰ ওলাই আহিছিলোঁ আজি অলপ ৰাইড এটা দিওঁ বুলি আমাৰ কুকুদাহঁতৰ লগত। চ' কুকুদাহঁতে ৰখি আছে, কুকুদাহঁতৰ ঘৰৰ ওচৰত, আৰু মই এতিয়া ওলাই আছোঁ ঘৰৰ পৰা আৰু ইণ্ট্ৰ'টো দি লওঁ। চ' হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আপোনাৰ গৈ আছোঁ অলপ ওলাই ফুৰিবলৈ। চ' বহুত দিন ৰাইড দিয়া নাছিলোঁ, চ' ষ্টাৰ্ট দিছোঁ। চ' চবতে যাতে বিহুটো ভালে ভালে গৈছে। আৰু ফাৰ্ষ্ট মই তেলটো ভৰাই লওঁ, তেলটো নাছিলে। চ' তেল ডিপুটো আছে ওচৰতে, ঘৰৰ পৰা ওলাই কিনে তেল ডিপুটো পাই যাওঁ, একো প্ৰব্লেম নাই আমাৰ। চ' তেল চেল ভৰাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। ঘৰুৱা আৰু এতিয়া ডাইৰেক্ট ওলাই যাওঁ। দাদাহঁতে ৰখি আছে, বেয়া পাব নহ'লে বহুত দেৰি হৈ গৈছে আপোনালোকৰ। চ' বিহু আপোনালোকে ক'ত ক'ত চালে, কেনেকুৱা লাগিল অলপ পাৰে যদি কমেণ্টত জনাব। এইটো চাইড নাযাওঁ, সেইটো নিদিয়ে, শ্বৰ্টকাট নিদিয়ে অলপ। বহুত দিনৰ পিছত থ্ৰীখন ওলাইছোঁ। মই ভাবিছিলোঁ যে ভিডিঅ'খন লৈ আহোঁ বুলি, কিন্তু ভিডিঅ'খন নানিলোঁ। থ্ৰীখনকে লৈ আহিলোঁ, বহুত দিন এখন বাইক চলোৱাও নাই। চ' ভিডিঅ'খন অহাৰ পৰা ভিডিঅ' চলাই আছিলোঁ, বৰ্তমান ওচৰে পাজৰে গৈ আছিলোঁ এখন লৈ। এখন জাষ্ট একদিনেই ওলাইছিলোঁ, সেইদিনাখন ধুই আহিছিলোঁ বাইকখন, আৰু ধোৱাৰ পিছত সেইদিনাখন ওচৰতে আমাৰ পাৰহাছ বিহু চাবলৈ গৈছিলোঁ। চ' তাতে লৈ গৈছিলোঁ, পূৰা বোকা উৰি দিছে, বৰষুণ বতৰ আছিলে কাৰণে। চ' তাৰপিছত ধুনীয়াকৈ ঘূৰাই থৈ দিছোঁ বাইকখন, আৰু আজি ওলাই লৈ আহিলোঁ এতিয়া। চ' গাইজ আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব আছিলে যে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, প্লিজ আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব। তাতে আমাৰ জুবিন দা, আমাৰ জুনিয়ৰ জুবিন বুলি কৈছিলোঁ, সেইজন হ'ল আমাৰ জিষ্ণু দা, আমাৰ এইখিনিতে থাকে। লগে যদি ভিডিঅ'টো চোৱা নাই, প্লিজ ভিডিঅ'টো চাব ভাল কৰি। ভালকৈ ভিডিঅ'টো কৰা নহয়, আপোনাৰ 23 বা 24 তাৰিখে মই আৰু এটা ভিডিঅ' দিম দাদাৰ ওপৰত। দাদাই আমি ইয়াতে ষ্টেজ প্ৰগ্ৰেম কৰিব। চ' ষ্টেজ প্ৰগ্ৰেমত আপোনাৰ মই ভালকৈ এটা ভিডিঅ' দিব ট্ৰাই কৰিম। আৰু গমেই পাই মই মোবাইল দি ভিডিঅ' কৰোঁ, চ' তাৰ কাৰণে মই ইমান ধুনীয়া কৰি ভিডিঅ' আৰু অডিঅ' কোৱালিটি ইমান ভাল নহয়। চ' যিমান পাৰোঁ মই ট্ৰাই কৰি আছোঁ ভাল কৰিবলৈ। আৰু এতিয়া যদি চোৱা নাই, প্লিজ এবাৰ আপোনালোকে মোৰ ভিডিঅ'টো চেক কৰক ভিডিঅ'টো, আৰু যদি পাৰে অলপ মৰম দিব ভিডিঅ'টোত। চ' যিমান পাৰে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া গৈ আছোঁ আৰু ওলাই কিনে, চ' আপোনালোকে ভিডিঅ' চাই থাকক। আমি কেটাকচি, আৰু কেটাকচিৰ পৰা এতিয়া যাওঁ কুকুদাৰ ঘৰত, তাৰপিছত কুকুদাৰ ওচৰৰ পৰা ডাইৰেক্ট গৈ আছোঁ আমি ওলাই। A few moments later. চ' গাইজ আহি পালোঁ এতিয়া মই কুকুদাহঁতৰ ঘৰত, আৰু লগত আছে কুকুদা, আৰু কুকুদাৰ নতুন হেলমেটটো চাব পাৰে। চ' কুকুদা, পুৰণাটো কি হ'ল আপোনাৰ? পুৰণা হেলমেটটো কি হ'ল আপোনাৰ? যাৰ কিনিব অকাত নাই সি চুৰ কৰি লৈ ৰাম, কুকুদাৰ হেলমেটটো বোলে কোনোবাই ডাইৰেক্ট দি দিছে গায়ব। আৰু মই আপোনাৰ মোৰ হোৱাটছএপ ষ্টেটাছত দিছিলোঁ যে কুকুদাৰ হেলমেটটো কোনোবাই যদি পাইছে প্লিজ ৰিটাৰ্ণ কৰি কিনে দিব, কাৰণ বহুত কষ্ট দি কিনিছিলে কুকুদাই। আৰু এতিয়া তাৰ বাহিৰে আৰু এটা নতুন KYT হেলমেট এটা কিনি লৈছে। চ' পূৰা ধুনীয়া লাগি আছে এইটো, চাব পাৰে। আৰু আগৰটোও ভাল লাগিছিলে, এইটোও ভাল লাগিছে পূৰা। এতিয়া কোনখন লৈ যাব দুখনৰ ভিতৰত? আচ্ছা,
মেগনেট মেগনেট কি যে কয় দাদা এইটো তই জমনি এইটো এনেকৈ থাকক এতিয়া ভিডিঅ'টো আপোনালোকে এনজয় কৰক চাওক আপোনালোকে বহুত দিনৰ পিছত আজি ৰাইডত আহিছোঁ আজি ৰাইড মানে শ্বৰ্ট ৰাইড আৰু ইমানো লং ৰাইড নহয় আৰু আজি নতুন গ্লাভছৰ কাৰণে অলপ কমফৰ্ট পাই আছোঁ হাতটো অলপ আৰু চলাই ভাল পাই আছোঁ গ্লাভ ইউজ কৰিব লাগে বহুত ছেফটি হয় গ্লাভছ গাৰ্ড চবখিনি তাত ল'ব গৈ আছোঁ আহি গ'ল আমাৰ ৰাইডাৰ মেম ৰুমিতা বা চ' গাইজ বহুত দিনৰ পিছত ৰাইডত ওলাই ভাল লাগিছে আৰু আজি ইভিনিং বতৰটো ভাল হৈ আছে প্ৰগ্ৰেম একো ধুনীয়া কৰি সেইকাৰণে আজি আমি ওলাই আহিছিলোঁ আৰু ধৰক সোনকালে ৰাইড বহুতকেইটা মাৰিম বুলি ভাবি আছোঁ লাহে লাহে আৰু গাও বেয়া হৈ আছিলে চ' সেইকাৰণে ক'তো যাব পৰা নাছিলোঁ ঘণ্টাটো পাইছিলে আৰু এতিয়া লাহে লাহে কৰি কিনে ষ্টাৰ্ট দিম আৰু আজি এটা বস্তু আপোনাক দেখাই আছোঁ চ' তাতে আপোনাক দেখা পাইছে 0 আহিছে ডাইৰেক্ট 0ৰ পৰা দেখা পালে আপোনাৰ 5 পইণ্ট কিমানৰ পৰা ষ্টাৰ্ট কৰি দিছে চ' এইটো এটা স্কেম হয় চ' কিছুমান তেল ডিপুত দেখাই পাব আপোনালোকে এনেকুৱা কৰি কিনে 170 0ৰ পৰা ডাইৰেক্ট 5 পইণ্ট কিমানত দি দিছে দেখিছেনে আপোনালোকে চ' বিশেষ বেছিভাগ তেল ডিপুতে এইটো থাকে আৰু বহুতে নধৰে বস্তুটো চ' চাব আপোনালোকে এইটো বস্তুটো আপোনাক মই ভালকৈ বুজাই দি আছোঁ আগৰ চ' গাইছ মই কৈ আছিলোঁ যে আপোনালোকে এইটো চবেই স্কেম এটা কৰে বুলি তেনেকুৱা কৰি আপোনাৰ যেতিয়া 0 থাকিব আপোনালোকৰ মিটাৰটো যেতিয়া 0 থাকিব 0ৰ পৰা আপোনালোকে যেতিয়া আপোনাৰ দবাই দিয়ে তেতিয়া লগালগ 5 পইণ্ট কিমানৰ পৰা আহে আপোনাৰ 5.29 বা 5.28 সেইটো একচুৱেলি আহিব লাগে আপোনাৰ 4 নহ'বা 3 পইণ্ট কিমান চামথিং ইমানৰ পৰা আহিব লাগে চ' চবেই এইটো এটা স্কেম কৰে আৰু চব মানুহবিলাকে ভালকৈ গমো নাপায় আৰু বা এইটো নধৰেও কিন্তু ভাবক আপোনালোকে এনেকুৱা যদি এটা তেল ডিপুৰ 500 মানুহে যদি আপোনালোকৰ পৰা তেল ভৰাই মান্থলি 600 কিমান টকা আপোনালোকৰ একদিনত বছৰত কিমান টকা এটা লাভ হ'ব আপোনালোকে সেইটো কথা ভাবিছে মানুহবিলাকে ক'লে কি হ'ব এইটো মালিকৰ প্ৰব্লেম মালিকৰ যি হয় হ'ব বুলি এনেকুৱা বুলি কৈ দিয়ে আৰু তাৰপিছত আমিনো কি কৰিম আৰু আমি যোনটো বস্তু হয় সেইটো বস্তু জাষ্ট এবাৰ দেখাব পাৰোঁ জাষ্ট তাতকৈ ওপৰতো আমি একো ক'ব নোৱাৰোঁ বা ইমান দিনৰ পিছত ৰাইড এটাত ওলাইছোঁ চ' ভালে ভালে ৰাইডটোত ওলাই যাওঁ বুলি ভাবি কিনে মাথাটো ইমান গৰম নকৰোঁ ভাবি কিনে আৰু ওলাই গৈ আছোঁ চ' সেইখিনি আৰু যোনে যোনে ভিডিঅ'টো চাই আছে গমটোতো পালে চাগে কেনেকুৱা কৰি কিনে আপোনাৰ তেল ডিপুত স্কেন কৰে চাব আপোনালোকে এবাৰ আৰু আমি পালোঁ এতিয়া আপোনাৰ দেখা পাইছে দীপৰ বিল চ' বহুত দিন মূৰত আহিছোঁ ইয়াতে আজি বেলেগ আৰু ক'তো প্লেনিং নকৰিলোঁ কাৰণ বেলেগ দিনা ছানডে' ৰাইডটোতো গুচিয়ে গ'ল চ' ছানডে' এইকেইদিন ওলোৱা নাই চ' আহি পেলাই এতিয়া দীপৰ বিল এইপিনে মাছ ওলাইছে আৰু চাব পাৰে আপোনালোকে দীপৰ বিলত পানীও বেছি হৈ গৈছে এতিয়া কিবা ভিতু চাইড যাওঁ চ' কেইদিনমানৰ আগত আধালৈকে খোজকাঢ়ি আছিলোঁ ইমানখিনি পানী নাছিলে আৰু পানী পূৰা আহি গৈছে এতিয়া চ' গাইছ আহি পালোঁ এতিয়া আপোনাৰ দীপৰ বিলত আৰু চ' চাব পাৰে আপোনালোকে দীপৰ বিলখন দেখাটোতো পায়ে থাকে চ' তথাপি আকৌ এবাৰ দেখাই দিছোঁ আৰু আপোনালোকক এইপিনে আছে আমি কুকুৰাৰ ভাইটি আৰু এইপিনে ৰিপা আৰু এইপিনে কুকুৰা কৰি আছে কুকুৰাহঁতে ভিডিঅ'ৰ মাছ মাৰি আছে 2,000 years later.
আৰু এতিয়া আহি পালোঁ আমি অলপ ফটোশ্বুট কৰিবলৈ দাদাহঁতে বোলে ফটোশ্বুট কৰে আৰু অলপ ময়ো ফটোশ্বুট কৰিলোঁ দিয়া নাই বহুত দিন আপলোড চ' আহিলোঁ এতিয়া আমি ট্ৰেইন লাইনত এইখিনিতে আছে আপোনাৰ দীপৰ বিলৰ ওচৰত বহুত আগত এবাৰ আহিছিলোঁ আৰু ছেকেণ্ড টাইম হ'ল এখন আৰু এতিয়া এইপিনে লাইন আছে আৰু আপোনালোকক মই দেখাই আছোঁ এতিয়া বাৰ নতুন GoProটো ৰখক 1 মিনিট চ' বা চাওঁ আপোনাৰ নতুন GoProটো এবাৰ দেখাই দিয়ক চ' আমাৰ বাই ল'লে GoProটো চ' দেখা পাইছে আপোনালোকে এতিয়া খালি এখন বাইকৰ ইণ্টেজাৰ হৈ আছে ত' কুকুৰাই সোনকালে বাইক এখন দিব বুলি কৈছে কুকুৰা কি বাইক কি বাইক দিব কি চুপাৰ বাইক দিব নেকি সুপাৰ বাইক সুপাৰ বাইক দিবা সুপাৰ আগত শব্দটো লিখা থাকিব তাৰপিছত বাইকখন হয় যি হয় স্প্লেণ্ডাৰো হ'ব সুপাৰ স্প্লেণ্ডাৰ স্প্লেণ্ডাৰ কিয় দিব লাগে তাত চেগৰি গৰুৰ গাড়ীয়ে দিয়া তাত সুপাৰ বুলি লিখি দিবা নে কি কোৱা পাপা য়েছ আৰু এতিয়া এইটো দেখা পাইছে আপোনালোক GoProটো নতুন কৰি কিনে ল'লে বাই চ' দাদাই পুৰা ভিডিঅ' শ্বুট কৰি আছে এইপিনে ফটোশ্বুট কৰি কিনে পুৰা ধুনীয়া লাগে চ' ভাল লাগে Yes, মই তোমাৰ গাৰ্লফ্ৰেণ্ড ৰেকৰ্ডিং হৈ আছে ফালতু নকৰো কাট কৰিব আৰে रुको जरा सबर करो গাৰ্ল মানে ছোৱালী ফ্ৰেণ্ড মানে ফ্ৰেণ্ড তো ছোৱালী ফ্ৰেণ্ড মিউজিক চ' গাইছ এতিয়া ফটোশ্বুট কৰা হৈ গ'ল আৰু এতিয়া আমি ইয়াতে আছোঁ এতিয়া এই দাদাহঁতক চাওক পুৰা ইনষ্টাগ্ৰাম ৰিল বনাই আছে এই ৰিল বনোৱা হোৱাৰ পিছত আমি এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু চ' আহিলোঁ আৰু দাদাহঁতো ৰিল চিল শ্বুট কৰিলে আৰু ময়ো ফটোশ্বুটো উঠিলোঁ আৰু এতিয়া ধৰক আপোনালোকৰ যাব ওলাইছোঁ আৰু আমি এতিয়া চ' যদি আজি ভিডিঅ'টো চাই ভাল পাল প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ পাপু ব্ৰৰো 1000 হ'ব গৈছে যেতিয়া 1000 ফেমিলি হয় তেতিয়া এটা ষ্ট্ৰং ফেমিলি তেতিয়া তাৰো মনত সাহস বাঢ়িব তো সেইকাৰণে আপোনালোকে ছাপোৰ্ট কৰিব যাতে বহুত জলদি 1000 হয় তাৰপিছত 2000 এনেকৈ আগবাঢ়ি যাব পাৰে যাতে চ' পাৰ্টিটো আমি খাই থাকোঁ হয় আৰু পাহৰি গৈছিলোঁ বাই পাৰ্টিৰ কথাটো কোৱাৰ পিছত মনত পৰি গ'ল এতিয়া পাৰ্টি খাব গৈ আছোঁ বাৰ লালচা আৰু GoPro গজা লাল চাহ আৰু গজা লাল চাহ আৰু গজা যিয়ে নহওক লালচাটো চেনিও নিদিওঁ নিমখ খাব লাগিব যিয়ে নহওক মিঠা থাকিবই ন অঁ ঠিকে আছে নহ'লে বাবা যিয়ে নহওক ভালেই হ'ল বাই এতিয়া পাৰ্টি এটা খুৱাব যিয়ে নহওক এতিয়া গৈ কিনে আৰু আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পাল প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' দিলেন বাই টাটা বাই বাই অঁ তোকো শিকাম দে হ'ব দে থেংক